সব ৰান্ধি খাব পৰা হ'ল। এই ৰঙিলী আৰু চম্পা এতিয়ালৈকে আহিবলৈ নেদেখিলে আৰু সিহঁতে অকণমান বোলো লাগি দিবিগৈ, দিনতে নটো খাবলৈ লৈছোঁ। সিহঁতিতো সেই পথাৰত মুঠি এটা কাটি সহায় কৰি দিবলৈ নাযায়, হ'লেও মই নটো খাবলৈ মাতিছোঁ আৰু এৰিব নোৱাৰোঁ লগতে থকা বুলি। নাই, সিহঁতি এতিয়ালৈকে আহিব পৰাই নাই। সিহঁতিও মাতিব নহয়, মই খাবৰ সময়ত গৈ বহি থাকিমগৈ। মই পথাৰত পকা ধান এৰি নটো খাবলৈ লৈছোঁ, সিহঁতি অকণমান লাগি দিবহি নোৱাৰে। এই ৰাতি খাবলৈ ল'লেও সিহঁতি ভাতকেইটা বনাই থৈ আহিব, তাৰপৰা ল'ৰা ছোৱালীলৈ বুলি মানুহটোলৈ বুলি সিহঁতক আকৌ ভাজি অকণমানো দৰকাৰ হ'ব। সিহঁতি এতিয়া সেই ঘৰৰ পৰা ওলাবই পৰা নাই। মইহে জানিছোঁ বতৰটো বেয়া কৰিছে, মোৰ ধান কাটিও শেষ হোৱা নাই, এবিঘামান এতিয়ালৈকে কাটিবলৈ আছেই। খেতিটো নাযায় মোক খেতিটো তুলি দিবলৈ। এতিয়া আজি খুৱাই বোৱাই লওঁ, তাৰপিছতে মই ক'ব লাগিব কাইলৈ খেতিটো তুলিবলৈ বুলি ওলাবলৈ। এতিয়া ওলাই নে নোলায়, এজনী ষ্টাইলহে যিটো, তাই ওলাব পাৰে নোৱাৰে তাকো ঠিক নাই। তাত আজি এইকণহে হাঁহটো 3 পোৱামান হ'ব, সেই লোকৰ ঘৰৰ পৰা কিনি অনা হাঁহ, এইকণ লুকুৱাই থৈ দিওঁ সিহঁতি অহাৰ আগতে। সিহঁতক এই গোটা ভাজিও খুৱাবলৈ নাই আৰু, সিহঁতি মোক কাম এখন কৰি দিবহি নহয়, লুকুৱাই থৈ লওঁ। ঢেৰ মানুহ আহিলে, কেনেকৈ নিম এতিয়া মই টিফিন এটা লৈ আহিছোঁ, খাবলৈ আহিছোঁ যেতিয়া এতিয়া অকণমানতো ঘৰৰ মানুহকেইটালৈ নিবই লাগিব। সিহঁতিকেইটা নোখোৱাই কমিলি আকৌ কি ভাবে বা, দেৰিয়ে হ'ল। কমিলি 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 মনে মনে ইয়াতে থৈ লওঁ নেকি, কোনো নাথাকোঁতে। নাই ভিতৰতে টিফিনটো থৈ লওঁগৈ, কোনো নেদেখাকৈ। অকণমান ঘৰৰ ল'ৰা ছোৱালীকেইটা মানুহটোলৈ লৈ যাব লাগিব। তাইক মাতোঁগৈ। কমিলি কমিলি আহিলি নি? আহিলোঁ পাই। তই বাৰু ইমান দেৰি কৰিব লাগে নে? মই বনাই মেলি আজৰি হ'লোঁ, তই ইমান দেৰি কৰিলি, ইমান দেৰি বাৰু কৰিব লাগে নেকি বাৰু তই? অকণমান সোনকালে আহিব নোৱাৰ কিবা এখন কৰি দিবলৈ বুলি? দিগদাৰো হয় দেচোন ঘৰত। এই তোৰ ষ্টাইল কৰি থাকোঁতে দিগদাৰ হয়, মই জানো নহয় তোৰ কথা। একেবাৰে গোটেইজনী যিমানহে ষ্টাইল কৰি আহিছ, ঘড়ীও পিন্ধি আহিছ। আমাৰ ঘৰত আকৌ ঘড়ী নাই নহয়, কেইটা বাজিলে নো? চাচোন চা, গম পাইছা বাজিলে। কি কবি লগাই আহিছে। হেৰি আকৌ তোৰ বয়স হ'ল কাৰণে ষ্টাইল নকৰ, মোৰ আকৌ বয়স হোৱা নাই যে, সেইকাৰণেহে কৰিছোঁ। তেনেকৈ ঘপককৈ মোৰ বয়স আছে বুলি কৈ নিদিবি দেই, মোৰ বয়স নাই হোৱা এতিয়াও। এই চুলি ক'ৰবাত এডাল দুডাল পকিব পাৰে। হেৰি আকৌ এই জড়িতে কোমতে ভাজমলবোৰ ঘঁহিলোঁ যে, এতিয়া ঘঁহিবলৈও নোপোৱা হ'লেও ক'ৰবাত এডাল দুডাল পকিছে, বয়স নাই হোৱা। তই তেনেকৈ নকবি, মোৰ সেই ছোৱালী দুজনীহে আৰু আশা ভৰসা আছে নহয়, সম্পত্তি খাবলৈচোন এতিয়ালৈকে নায়েই। তই আকৌ তেনেকৈ কৈ মোৰ মনটো পেলাই নিদিবি। তেতিয়াহ'লে ভালেই কথা। তই আকৌ তেনেকৈ ভাবিলে বেলেগলেনো কি থাকিলে? তই আজি কলি আকৌ মোৰ বয়স নকওঁ। মই আকৌ তই আকৌ সম্পত্তি খাবলৈও ভাবিবি বুলি নেজানো নহয় আকৌ। তোৰ আৰু সেইবোৰ চিন্তা নাই আৰু, তোৰ একেবাৰতে তই আজৰি হ'লি আৰু। আমাৰ আকৌ আছে নহয় সেইবোৰ চিন্তা। হেৰি এই বাদ দে বাৰু সেইবোৰ। হেৰি মই বনাই মেলি আজৰি হ'লোৱেই, তই সেয়া লাগি দিবি আৰু দিয়া মেলা কৰি দিবি। একদম ভাগৰি গৈছোঁ বুজিছ। হ'ব, পিছৰখিনি চাম, অকণমান লৈও যাম। এই গধূলি হোৱাৰ আগে আগে মুঠতে আজৰি হ'ব লাগে। মোৰ আকৌ আৰু এটা কথা কি জানো নাই, চোৱাৰ লগে লগে ঠাণ্ডা পানী চোৱাৰ লগে লগে বাহিৰলৈ যাব লাগে। বেলেগ দেখোন তোৰ। সেইটো কাৰণে বোলো সেই দিনৰ পোহৰে আজৰি হওঁ বুলি সেই দিনৰ পৰাই আৰম্ভ কৰিছোঁ। এইপিনে পথাৰত পকা ধান, বতৰটো বেয়া কৰিছে, যিহেতু ডিপিং ডিপিং কৰি আছে, কেনেবাকৈ বৰষুণ দিয়ে বুলি। হয় পাই, বৰ ঠাণ্ডা লাগিছে। অসমত সেইকাৰণে ভাত খাব নালাগে, বতৰটো ডাৱৰীয়া, বৰ ঠাণ্ডা লাগিছে। নটো খালো আৰু আজি যাওঁনে থাক? যাওঁ ঘৰখনলৈ আকৌ ল'ৰা ছোৱালীকেইটা বতাহটো আছে নহয়, ভাজি অকণ দিয়ে মানুহ খাবলৈ আহিবলৈ আছে। ঘৰটো ওচৰ, মই ভাজি অকণমান নিনিলেও কাইলৈ ৰাতিপুৱাও খাব পাৰিম অকণমান। বেয়া লাগিছে নহয় আকৌ। এই ৰস কিবা এটা মই টিফিন এটা আনিছিলো নহয়, ক'ত থলি? আছে তই যেনিবা টিফিনটোত নিবি, আমি কি
নিনো দিম কৈছে মোক দিব তাই মই বুঢ়ী মানুহ নহয় তাই মোক ইমান হেৰি নকৰে হ'ব আৰু যাব তাই যদি বহিবনে যাব এতিয়া মই অকণমান বহিছোঁ আৰু আপুনি বহক বাৰু আপোনাৰ ঘৰত কৰা মানুহ আছে হ'ব 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 কিবা পাওঁৱেই বা বৰষুণ গৈছা মুখে খেলি কমিলি যাওঁগে আৰু বুজিছ যাওঁৱে নি অকণমান লাগি থৈ যাওঁ আকৌ যাওঁ দে শুন আকৌ অথনি মই খোৱাৰ লগত অকণমান থৈ দিছিলোঁ কিবা ভাজি চাজি অলপ আছে যদি ইয়াতে দেচোন মোৰ পাইছোঁ চুকত এটা ঠাণ্ডা অকণমান দিবি নে কিনো নিবলৈ ঘৰত মানুহটো আছে দিয় যদি এতিয়া গধুৰ মধুৱে লাগিছে গৈ বনাবলৈ মানুহ কিমান আহে এতিয়া গম নাপাওঁ নহয় দিবলৈ বা বেয়া নাপাওঁ দিবলৈ পালে খাও হয় হেৰি আকৌ এতিয়া কিমান বা আহিবলৈ আছে ঠিক নাই ন হ'লেও অকণ অকণ নিবি বাৰু উপায় নাই নহয় এতিয়া কিমান চৰু আছে তাত চাওঁ কিমান অকমান আছে যদি অকণমান আছে নহয় হেও নালাগে অকণমান তোৱাবলৈ হ'লেও হ'ব অকণ নিবি আৰু চেয়া দিয়া অলপ হ'ব নি চেয়া দিয়াও নিও নি তই খালিয়ে আৰু ল'ৰা ছোৱালী চেয়া দিয়া ইয়াতে খালি আৰু ঘৰলৈ নিবলৈও ইমান তাই যোগাৰ নাই কৰা নহয় বৰা ধান বা কিমান উখুৱাইছিলে হ'লে কি হ'ব অকণমান পাৰিব দে পিছত অহাবোৰ হ'ব আৰু কম নহয় আৰু পাই দি দেও কমিলি অকণমান হয় যদি এইজনী দে অকণমান মাংস ভাজি মোকো দে যাওঁ দিয়া গৈ বনাবলৈ গধুৰ লাগিব হ'ব 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 সেইকণ থাকক বুজিছ হেৰি যা এটা কথা খালি দেই তহঁতি কাইলৈ মোক খেতিটো তুলি দিবিহি মই দিনতে নখাটো পাতিছোঁ তহঁতক এৰি খাব নোৱাৰা কাৰণে মোৰ হেৰি কি বুলি কয় আছে নহয় এবিঘামান যাবলৈ আছে তহঁতি খেতিটো তুলি দিবিহি আৰু দেই তই মোক নধৰিবি আৰু দেই নিজে নোৱাৰে আৰু মই আহিম বাৰু যেন তেনে আহিবি আকৌ তহঁতি নুবুজ মোৰ ঘৰত কেনেকুৱা দিগদাৰ পাওঁ গাহৰিয়ে ছাগলীয়ে পাৰিবি আৰু তই তেনেকুৱা নকৰিবি আৰু মোৰ খেতিটো একদম ধান মানে এবিঘামান দাবলৈ আছে নেখালেও নহয় বতৰটো এনেকুৱা কৰিছে এতিয়া এদিন দুদিনকে গৈ আছে পোহৰটো নাখায় এতিয়া মাঘলৈও কিমান বাট চাম আৰু সেইটো কাৰণে বোলো আজি নটো খাওঁ এতিয়া তহঁতি যদি মোক নুবুজা কোনে বুজিব মই আহিম বাৰু মই তোক কথা দিলো কাইলৈ আহিম দেই দিগদাৰ হ'ব বুজিছ মাংসকণ ললোহে কাইলৈ আকৌ ধান দাবলৈ ক'লেই মোৰ যে নখকেইটা কি হ'ব মই তাকে ভাবি কথা পাই তই কি ক মই হ'লে আহিম বুলি কথা দিলো আহিম বুজিছ কথা দিলে খালো পলো মাংস ক'লে বেয়া হ'ব ন তাইক খেতিটো উঠাই দিওঁ হ'ব বাৰু নখকেইটা কিবা এটা মিলাব পাৰিলে আহিম আৰু আহিবি বুজিছ দেৰিকে হ'লেও আহিবি এইকেইজনীয়ে যাওঁ বুলি কৈছিলে গৈ পালেগৈ সেই পায়হে হ'ল সিহঁতি একদম ৰ'বলৈ সময়ে নাই একদম নিবলৈও লাগে খাবলৈও লাগে একেবাৰে ধানকেইটা আকৌ খেতিটো তুলিবলৈ মাতিলত একেবাৰে সিহঁতৰ হেৰি নখ চালে হাত চালে চাওঁচোন বাৰু কাইলৈ আহেনে নাহে সিহঁতক একদম ফাও ফাওকৈ গৈছে এতিয়া নিবলৈ পালে নহয় অকণমান সিহঁতক নকলেও নোৱাৰিহে সিহঁতক